মুখ্যমন্ত্রী জনপ্রিয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা segatok apa ya apa segatok sekanggerak se টিএমপিকে আপোচবিহীন স্থিতি গ্ৰহণ কৰি জনসাধাৰণৰ কাষত থিয় দিছে। মই আজিৰ নৱম মিচিং যুৱ মহোৎসৱৰ এই সুন্দৰ দিনটোত টিএমপিকে আকৌ এবাৰ মোৰ অন্তৰৰ শুভকামনা যাচিছো আৰু তেওঁলোকে যাতে মিচিং সমাজক সদায় সুস্থভাৱে নেতৃত্ব দি যায় তাৰ বাবে মই অনুৰোধ আৰু শুভকামনা জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ জনজাতীয় সমাজখনে অসমীয়া সমাজক বৰ্ণিল ৰূপ প্ৰদান কৰিছে। আজি অসমীয়া সমাজখনৰ যি বৰ্ণাঢ্য ৰূপ, সেই বৰ্ণাঢ্য ৰূপৰ আঁৰতে লুকাই আছে জনজাতীয় কলা কৃষ্টি আৰু সংস্কৃতি। জনজাতীয় কলা কৃষ্টি আৰু সংস্কৃতিক বাদ দি আমি অসমীয়া সমাজখনৰ ভৱিষ্যত দেখা নাপাওঁ। আজি মিচিং সমাজৰ ভাষা, ৰীতি নীতি, ইয়াৰ পৰম্পৰাই অসমীয়া সমাজক গভীৰভাৱে চাপ পেলাইছে। অসমৰ প্ৰতিজন জনপ্ৰিয় গায়কে তেওঁলোকৰ গীত ৰচনা কৰোঁতে মিচিং সমাজৰ ভাষা, মিচিং সমাজৰ পৰম্পৰা, মিচিং সমাজৰ লোক কৃষ্টি আৰু লোক সংস্কৃতিক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে আগবঢ়াই লৈ অহা আমি সকলোৱে প্ৰত্যক্ষ কৰিছো। মই বিশ্বাস কৰো যে অসমৰ জনজাতীয় লোকসকলে নিজৰ কলা কৃষ্টি সংস্কৃতি ভাষা ধৰ্ম যিমানে সংৰক্ষণ কৰিব সিমানে আমাৰ শিপা শক্তিশালী হ'ব আৰু আমাৰ জনজীৱন আগুৱাই যাব। আৰু সেইবাবে আমাৰ চৰকাৰখনে দায়িত্ব লোৱাৰ পৰাই জনজাতীয় লোকসকলৰ কলা কৃষ্টি সংস্কৃতিক আগবঢ়াই লৈ যোৱাৰ বাবে আৰু তেওঁলোকৰ ন্যায্য অধিকাৰক স্বীকৃতি দিয়াৰ বাবে আমি নিৰন্তৰ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো। এই প্ৰচেষ্টাৰ অংশৰূপে যোৱা 1 জানুৱাৰীত আমাৰ চৰকাৰৰ কেবিনেট বৈঠকে মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আবেদন কৰিছে। মই বিশ্বাস কৰো যে সাংবিধানিক মৰ্যাদাৰে শক্তিশালী হৈ মিচিং স্বায়ত্তশাসিত পৰিষদে মিচিং সমাজত আৰু অধিক সেৱা কৰিবলৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ব। মিচিং যুৱ মহোৎসৱৰ প্ৰাৰম্ভণিৰ কাৰণ আৰু প্ৰাৰম্ভণিৰ যি এক ডাঙৰ আদৰ্শ আছিল তাৰ বিষয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই আপোনালোকৰ আগত ব্যাখ্যা দাঙি ধৰিছে। মই এই অনুষ্ঠানত প্ৰথমবাৰৰ বাবে আহিছো, কিন্তু এই অনুষ্ঠানত প্ৰৱেশ কৰিয়েই ইয়াৰ যিটো স্পন্দন, ইয়াৰ যিটো প্ৰাণৱন্ত আৰু ইয়াৰ যি জীৱন্ত ৰূপ মই প্ৰত্যক্ষ কৰিছো তাক লৈ মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছো। মই বিশ্বাস কৰো যে 9টা বছৰৰ পিছত এই মিচিং যুৱ মহোৎসৱক আমি আৰু এক নতুন ৰূপ দিয়াৰ ফালে আগুৱাই লৈ যোৱাৰ প্ৰয়োজনীয়তা আছে। এই যুৱ মহোৎসৱৰ লগতে মিচিং সমাজৰ খাদ্য, মিচিং সমাজৰ সাজ পোছাক আৰু মিচিং সমাজৰ কলা কৃষ্টি আমি বহল ভিত্তিত আৰু আগুৱাই লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগে। হৰ্ণবিল ফেষ্টিভেলে নাগালেণ্ডত যেনেকে এক প্ৰাণৰ স্পন্দন গঢ়ি তোলে, সেই ধৰণে মিচিং যুৱ মহোৎসৱে এই কাৰেং চাপৰিৰ লগতে সমগ্ৰ মিচিং অধ্যুষিত অঞ্চলবিলাকক এক নতুন ৰূপলৈ লৈ যাব পাৰে। মই আমাৰ উদ্যোক্তাসকলক অনুৰোধ কৰিম যে দেশৰ বিভিন্ন অঞ্চলত প্ৰচলিত যুৱ মহোৎসৱসমূহৰ সফলতাক অধ্যয়ন কৰি আৰু আমাৰ যিটো মূল আৰু মৌলিকতাক ৰক্ষা কৰি আমি এই যুৱ মহোৎসৱক আৰু এক নতুন পৰ্যায়লৈ লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগিব। অহাবাৰ মিচিং যুৱ মহোৎসৱে 10টা বছৰত ভৰি দিব। মই বিশ্বাস কৰো
যে লাহে লাহে এই কাৰেং চাপৰি অঞ্চলটোত যুৱ মহোৎসৱৰ লগত খাপ খোৱাকৈ আমি ইয়াক নিৰ্মাণ কৰিব লাগিব। প্ৰতিখন গাঁৱৰ প্ৰতিনিধি আহি ইয়াত যাতে থাকিব পাৰে, ইয়াতে যাতে বিভিন্ন মঞ্চ তৈয়াৰ কৰি বিভিন্ন অনুষ্ঠান সমান্তৰালভাৱে ৰাইজক দেখুৱাব পাৰে, সেই ধৰণৰ এক নতুন আধুনিক চিন্তাও আমি কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আমাৰ ৰাজ্য চৰকাৰৰ পৰা যিমান সহযোগিতাৰ প্ৰয়োজন হ'ব আমি সিমান সহযোগিতা আগবঢ়োৱাৰ আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছো। শ্ৰদ্ধাৰ ৰাইজ, মই বিশ্বাস কৰো যে মিচিং লোকসকলৰ যি লোককৃষ্টি লোককলা আৰু আমাৰ যি জীৱন্ত ঐতিহ্য আছে তাক আমি যেতিয়াই বহল সমাজৰ বুকুলৈ আগবঢ়াই লৈ যাম, সি আমাৰ সমগ্ৰ অসমখনকে জগত সভাত প্ৰতিষ্ঠা কৰাত সহায়ক হ'ব। মই আজিৰ এই দিনটোত পুনৰ এবাৰ TMPKৰ নেতৃত্বক ধন্যবাদ জনাইছো। আৰু আজিৰ অনুষ্ঠান উপভোগ কৰিবলৈ অহা আটাইকে মই পুনৰ এবাৰ অভিনন্দন জনাইছো। ইয়াত আহিয়ে আমি ডক্টৰ ভূপেন হাজৰিকাৰ সুন্দৰ গীত মিচিং আৰু অসমীয়াত একেটা লয়, একেটা সুৰ, একেটা মাদকতাত যি সুন্দৰভাৱে আমি দেখিবলৈ পালো, তাক দেখি মোৰ ৰাতিটো নাযাও লাগিছে যে ৰাতি মই ইয়াতো আহি অনুষ্ঠান চোৱাৰ বাবে চেষ্টা কৰো। এইবাৰ মই নোৱাৰিম, কিন্তু আজিয়ে মই ভুৱন পেগুক কৈ থৈ গৈছো যে যেতিয়া 10ম যুৱ মহোৎসৱ অনুষ্ঠিত হ'ব, এদিন সম্পূৰ্ণ নিশা মই ইয়াতে থাকি এই যুৱ মহোৎসৱ অনুভৱ কৰিম। সেই কথা মোক যাতে মাতিব নাপাহৰে তাৰ বাবে মই আজিয়েই ভুৱন পেগু, ৰণোজ পেগু, আমাৰ TMPKৰ নেতৃবৰ্গক আজিয়ে মই অনুৰোধ কৰিছো। লগতে এই মিচিং যুৱ মহোৎসৱৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা প্ৰতি বছৰে 1 কোটি টকা অনুদান দিয়াৰ বাবেও আজিৰ অনুষ্ঠানতে মই ঘোষণা কৰিছো, যাতে আমি ইয়াক এক নতুন ৰূপলৈ লৈ যাব পাৰো। পুনৰ এবাৰ মই TMPKৰ নেতৃবৰ্গক ধন্যবাদ জনাই আৰু সমগ্ৰ মিচিং সমাজখনক আজিৰ এই সুন্দৰ দিনটোত পুনৰ এবাৰ অভিনন্দন আৰু মোৰ বহুত বহুত শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।